এতিয়া মই তোমালোকক যেনেকে শিকাম তেনেকে নাই না মোলে চাবা দেই চাবা তুমি চোৱা নিচলাইৰে ক'লে নিচলাইৰে তাৰপিছত এনেকে দিবা তাৰপিছত এইটো হ'ব ভাং 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 লোহাৰ শিকলি ভাং সিং 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 তাখত্তৰ বান্ধি সিং খুল খুল তাৰাৰ ফাটক খুল হেল্ল' ক'ত আছ ঘৰতে কিনো চোক ভেকুলী নিচিনাকে ভিতৰতে সোমাই থাক ভাং 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 কি ভাং টানিছ নহয় অ' এইবাৰ কবিতা আবৃত্তি কৰিম বুলি ভাবিছো তই আৰু কবিতা এই গছত গৰু উঠা কথা নকবি ৰাস্তা মূৰলৈ ওলাই আহ। হয় নেকি আৰু হেৰি কৰচোন এই মাষ্টৰ ছাৰক ফোন এটা কৰ অঁ ঠিক আছে দিয়ক প্ৰথমে তুমি এনেকে দিয়া তাৰপিছত ভৰিটো এনেকে দি দিয়া পিছলে জাষ্ট মিনিট হা কোৱা ব্ৰ ক'ত মই বৰদলৈ গোহাঁই ঘৰত আছো হা ডাকঘৰৰ ওচৰত যে কিয় পুতেকৰ নামটো হেৰি বৰুৱা গোহাঁই অ' সেই যে এই ভনীয়েকৰ নাম যে চেত্ৰী গোহাঁই তেওঁৰ ঘৰতে আছো আমি গৈ আছো আপুনি ওলাই আহকচোন ঠিক আছে অ'কে আজি আমাৰ প্ৰেক্টিচ ইমানটা সময়লৈ দেই তোমালোকে চোৱা তোমালোকে প্ৰেক্টিচ কৰি থাকিবা ৰেৱাজ কৰি থাকিবা আমাৰ কিন্তু ৰিয়েলি গুড হ'ব বুজিছা নাই তোমালোকে দিনে ৰাতিয়ে প্ৰেক্টিচ কৰিবা দেই ওকে স্যার নছোৱালী হ'ব হ'ব যায় নেকি হয় কাইলৈ মৰ্ণিঙতে আহিম চাহ একাপ খাই যাও নাই 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 চাহ এতিয়া নাখাওঁ বা ল'ৰা দেখোন ডাঙৰে হ'ল চোৱা ডাঙৰ হলে তুমি কিন্তু নাচিব লাগিব গান গাব লাগিব আহিছো দেই টাটা দি দিয়া নো টাটা দি দিয়া ছাৰক টাটা দি দিয়া টাটা 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 আহিছো দেই নাই না যাওঁ দেই টাটা ক কি কৰিছে চাটাই গৈ আছো চাটাই কি চেটাই কৰিছ দাড়ি 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 মুঠতে আপুনি এতিয়া তিনিআলিলৈ ওলাই আহকচোন সোনকালে হ'ব দে গৈ আছো ৰহয় গৈছো মই কিন্তু মাজত নুঠো দেই নমৰে কিন্তু স্পীডত চলাম আকৌ এই মাষ্টৰটা কি জিংলাং কৰিছে পেলাই দিম আকৌ
আচ্ছা কোৱাচোন তোমালোক কোন কোন কি বাবদ আছা আৰু মোৰো জানিবলৈ মন যায় দিয়াচোন মই সভাপতি অঁ আৰু মই কালচাৰেল ছেক্ৰেটাৰী সৌজন যে আহি আছে সেইজন সম্পাদক আমি কিন্তু চবৰে ঘৰত নোসোমাও একেবাৰে চিলেক্টেড মানুহ কিছুমানৰ ঘৰতহে আমি সোমাম য'ত আমাৰ মানে মোটা কালেকশ্যন এটা হ'ব তালৈকে যাম একজেক্টলি যোৱাবাৰ দলুকাই আৰু প্ৰদীপকাই একেবাৰে মনৰ জোখাৰে পইচা দিছিলে জানো ফাংচন যোৱাবাৰ দিনা এবাৰ হোৱা নাই একদম পাতা পাতি একজেক্টলি পিছ ৰাতিলৈ তোৰ গায়ক একেবাৰে ফিটিং চকী কিন্তু বহুত ভাগিল দেই আজিকালি অকমান আপোনাৰ চকী ভাগিলেহে ফাংচন সৌটো খোজ চা তাই হয় পাই গোটেইডাল অজগৰ অহা নিচিনাকে আহিছে আহক হে মহাৰাজ অলপো বিলম্ব নকৰি আগবাঢ়ো কালেকশ্যনৰ দিশে প্ৰথমে কাৰ ঘৰত আজি প্ৰথমে আমি আমাৰ ফুকনদাৰ ঘৰতে সোমাম বলক তেতিয়াহ'লে ব'লা বল মই কিন্তু নাযাওঁ দেই বকুলৰ নাতিনীয়েকজনীক গান শিকাবলৈ আছে আৰু তোমালোকৰ লগত কালেকশ্যন কৰিবলৈ মোৰ লাজেই লাগে জানা ৰাম একেবাৰে দুৰ্গা পূজা শ্যামা পূজা সৰস্বতী পূজা মনসা পূজা শিৱৰাত্ৰি গণেশ পূজা কালী পূজা কিমান যে পূজাৰ তোমালোকে কালেকশ্যন কৰা একদম তোমালোকৰ কিন্তু পকেট গৰম হৈ থাকে দেই আগবাঢ় বল না তই বলচোন কিনো ষ্টেণ্ডৰ বাছকেইটা অহা বিচাৰ কৰি আছে বল মাত মাত দাদা অকণমান জোৰেকে মাত অ খুইদেউ হেই দাদা 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 অ দাদা অ ফুকনদা দাদা ফুকনদা ঐ নাই বজা নাই বজা দাদা আহিছে 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 তোমালোক আহা আহা বহা বহা বাৰু কোৱাচোন এই অভাজনে তোমালোকক কিদৰে সহায় কৰিব পাৰো আমি মানে ডনেশ্যন এটা বিচাৰি আহিছো ডনেশ্যন আমি মানে কাৰো ঘৰত সোমোৱা নাই আৰু বেলেগ ক'তো নোসোমাও কিন্তু এই লকডাউনৰ সময়ত একেবাৰে অনুষ্ঠুপীয়াকৈ ফটো এখন থাকিব মালা এডাল আৰু আপোনাৰ বন্তি এগছি জ্বলাম বুলি ভাবিছো এই ধূপ দুডাল মানো জ্বলাম পিছে তোমালোকে কি পাতিছানো ৰাভা দিৱস ক'ত পাতিছা আমাৰ ক্লাবতে লঘু আহাৰ হিচাপে কেঁচা বুটো থাকিব মাত্ৰ মাষ্টৰৰ ছাত্ৰী দুগৰাকীয়ে নাচিব এগৰাকীয়ে গানো গাব তোমালোক বহা মই আহি আছো
কৰিবা নে গান গাবা? নাটক কৰিম নাটক কৰিবা আৰু চিনেমাও কৰিম চিনেমাও কৰিবা? বা বঢ়িয়া দেই। ঐ আমাৰ আজিলৈকে মুঠ মানে আমাৰ পইচা কিমান ধৰিব? মুঠতে পকেট গৰম বুলি ধৰি লওঁ হে বঢ়িয়া। মাষ্টাৰ অ আই, দুইজন আহি সভাপতি ঘৰত বহি আছাহি। ইফালে যোৱাকালি খানা খোৱা গোটেই বাচন বৰ্তন খিনি অকলে অকলে ধুই ময়ে মৰিবলগীয়া হৈছে। অ এটা কথা আকৌ, আমি কিন্তু কালেকশ্যনৰ পইচা খানা খাইছো, প্ৰতিটো হিচাপ ৰাখি যাব লাগিব। চব লিখি থৈছো হে? চিন্তা কৰিব দৰকাৰ নাই অ মাষ্টৰ দা, বৰ দেৰি কৰিলেহে আপুনি। আচ্ছা, এতিয়া আমি দেৰি নকৰো আৰু আপুনি চাহ এতিয়া খাব নালাগে, ঘূৰি আহি খাব। আমি বাহিৰে বাহিৰে ৰাজখোৱা বৰ্তাৰ ঘৰলৈ গৈ বন্তি প্ৰজ্বলনৰ কাৰণে মাতি থৈ আহোঁ। অ। হ'ব, ব'ল এতিয়া যাওঁ ব'ল। মই কিন্তু ঘৰৰ পৰা আহিম দেই, মানে চোলাটো বদলাই আহিব লাগিব। মাইনা, আমি এতিয়া যাওঁ, তুমি কিন্তু নাটক কৰিব লাগিব আকৌ দেই। বাই বাই। আহা আহা। তোমালোকে মোক বন্তি প্ৰজ্বলন কৰিবলৈ মাতিছা, ভাল পাইছো। কিন্তু দুখ ক'ত লাগিছে জানা? তোমালোকে ৰাভা কোন চনত জন্ম, সেই সাধাৰণ প্ৰশ্নটোকে উত্তৰ দিব নোৱাৰিলা। ৰাভা আছিল আজন্ম বিপ্লৱী, গণশিল্পী, অসমীয়া কৃষ্টিৰ আজীৱন পূজাৰী, অসমীয়া কলাৰ সুনিপুণ কলাকাৰ, বিপ্লৱী আদৰ্শৰ জীৱন্ত প্ৰতিমূৰ্তি। এক কথাত ৰাভা আছিল সুন্দৰৰ পূজাৰী, জীৱন্ত কলা। অথচ সেইজন মহান শিল্পীৰ নামত চান্দা তুলি তোমালোকে মাছে মঙহেৰে খাই ফূৰ্তি কৰিছে। বছৰেকৰ এটা দিন তেখেতৰ ফটোত বন্তি জ্বলালেই নহ'ব, তেখেতৰ নীতি আদৰ্শৰে আগবাঢ়িব লাগিব। আৰু এই কঠোৰ দায়িত্ব তোমালোকবোৰৰ ওপৰত। এৰা জীৱনৰ বহু সময় অভাৱত নষ্ট কৰিলো, মিছতে বনাই বনাই ঘূৰি ফুৰিলো, নিজৰ সংসাৰখন পতাৰ কথাও চিন্তা নকৰিলো। মুঠতে ইঘৰৰ পৰা সিঘৰলৈ, সিঘৰৰ পৰা ইঘৰলৈ ঘূৰিয়ে ফুৰিলো। সময় বহুত পাইছিলো, কিন্তু সময়ৰ সৎব্যৱহাৰ কৰিবলৈ নিশিকিলো। এই মহান ব্যক্তিজনৰ বিষয়ে অকণমানো নজনাকৈ, গীতৰ এটা শব্দৰ অৰ্থ বুজি নোপোৱাকৈ মই ল'ৰা ছোৱালীক নাচ শিকালো। উঠি অহা ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা মই কলিতে মোহাৰি পেলালো। ময়ো নাটক কৰি কৰি গোটেই অসমখন ঘূৰিলো। মানুহৰ মৰম সমাদৰ লাভ কৰিলো। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, ডিঙিত ফুলাম গামোচা। কিন্তু শাৰীৰিক অসুস্থতাৰ কাৰণে নাটক বাদ দিবলগীয়া হ'ল। পেটৰ তাৰণাত সামান্য তামোল পাণৰ দোকান এখন দি চলি আছো। কেতিয়াবা ৰাইজে মৰমতে দিয়া গামোচাখনকে পেটত বান্ধি ল'ব লগা হৈছে। এতিয়া মই এজন ভাগৰুৱা শিল্পী। আমাৰ ইয়াত শিল্পীসকলে শিল্পকৰ্মৰ লগত জড়িত হৈ থকা সময়লৈকে চাৰিওফালে নাম যশ সন্মান, তাৰ পাছত আমিবোৰ হৈ পৰো অচল টকা। বৰ্তমান দেশৰ এই দুঃসময়ত অসমৰ প্ৰতিজন শিল্পী শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ পাছত মোৰ দৰে পংগু হৈ পৰিছে। আশা কৰিছো সকলোৰে দিনবোৰ ভাললৈ আহক। লগতে উঠি অহা প্ৰজন্মক আগুৱাই নিয়া দায়িত্ব তোমালোকৰ ওপৰতে আমাৰ আশা। এতিয়া আমি যাওঁ বৰ্তা। ৰ'বা,
তুমি গুৰু কলা গুৰু এইখন লৈ যোৱা তোমালোকৰ সহায় হ'ব মাই নহয় চোৱা তোমালোকক মই আগতে যিবোৰ নাচ শিকাইছিলো এতিয়া সেই নাচবোৰ সম্পূৰ্ণ পাহৰি যোৱা আজিৰ পৰা তোমালোকক মই নতুনকৈ শুদ্ধভাৱে নাচবিলাক শিকাবলৈ যত্ন কৰিম দেই আগৰ নাচবিলাক পাহৰি যাব লাগিব দেই ভাঙি